খুন্দো मैं तुम्हें आजादी दूंगा এই কথাটি কোনে কৈছিল আপোনালোকে জানেনে বন্ধুসকল এই কথাটি আমাৰ মানে ভাৰতৰ নেতাজী সুভাষ চন্দ্ৰ বসে কৈছিল তেখেতে আমাৰ ভাৰতখন স্বাধীন কৰিবলৈ দেশপা ওলাই গৈছিল আকৌ আজাদ হিন্দ ফৌজৰ নিৰ্মাণ কৰিছিল আৰু আজাদ হিন্দ ফৌজ সুভাষ চন্দ্ৰ বস আৰু আদি স্বাধীনতা সংগ্ৰামীৰ কাৰণে আমি এতিয়া ভাৰতখন স্বাধীন হৈছে আৰু আমি এতিয়া স্বাধীন ভাৰতত থাকিব পাৰিছিলো নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো অন্তৰিক্ষ বৰ্মা উন্নতি ভিডিঅ'ত আৰু আজিৰ ভিডিঅ'ত আমি সুভাষ চন্দ্ৰ বসৰ বিষয়ে জানিম তো আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ 8 জানুৱাৰী আজিৰ দিনটোত 1897 ওডিশাৰ কটক নামে জিলাত তেখেতৰ জন্ম হৈছিল তেখেতে নিজৰ শিক্ষা ইউৰোপীয় স্কুলত কথকলি প্ৰাপ্ত কৰিছিল পিছতকে তেখেতৰ এডমিশ্যন প্ৰেসিডেন্সি কলেজত হ'ল এনে তাপা তেখেতে উলিয়াই দিলে সেইকাৰণে তেখেতক যে উলিয়াই গৈছে মানে তেখেতে মানে আন্দোলন এটা কৰিছিল আৰু পিছতকে ইংৰাজসকলৰ আগত ক্ষমা খোজা নাছিলে সেইকাৰণে তেখেতক মানে উলিয়াই গৈছিল এক্সপেল কৰি দিয়া গৈছিল মানে কিটা সময় এটা প্ৰফেসৰ আছিল ইংৰাজ প্ৰফেসৰ আছিল মিস্টাৰ ও নামে তেখেতে মানে আমাৰ ভাৰতৰ হিন্দুস্তানী পাদেখিনি বহুত পিটিছিল এটো কথা যেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসে গম পালে তেতিয়া তেখেতে প্ৰেসিডেন্সি কলেজৰ মানে প্ৰিন্সিপালক কলেজে তেখেতক ক্ষমা খুজিব দিছে প্ৰিন্সিপালটো কয় মানে ইংৰাজে আছিল তাৰপিছত কলে ক্ষমা খুজিবলৈ তেখেতে কিয় ক্ষমা খুজে তেখেতে প্ৰফেসৰ হয় তেখেতে নুখুজিব এনেকা বুলি কৈ দিলে তাৰপিছত তেখেতে আন্দোলন কৰি দিলে তাৰপিছত কথা নিউজ পেপাৰ আহি গ'ল আৰু তেখেতে চৰিটো কৈ দিলে ক্ষমা খুজি ল'লে এনে তেখেতে তেতিয়াও আমাৰ ভাৰতীয় পোৱালিখিনিক পিটিব ধৰিলে ইমান পিটে যে তেতিয়া সময়ত সিহঁতে একবাৰ তেজে ওলাই যায়গৈ তাৰপিছত এবাৰ পোৱালিখিনি কি কৰিলে আপোনালোকে জানেনে তেখেতকে পিটিলে তাৰপিছত তেখেতে আকৌ সুভাষ চন্দ্ৰ বসুক মানে প্ৰিন্সিপালে মানে কৈছিলে ক্ষমাটো খুজি ল'ব কৈছে এতিয়া তেখেতে তাত নুখুজে উলিয়াই দিলে প্ৰেসিডেন্সি কলেজৰ পৰা এনে এটা কমিউনিটি বনা গ'ল তাতে যে তেখেতৰ বা ক্ষমা খুজিবলৈ মৌকা দি দিয়া যায় নে তেখেতে তাতে ক্ষমা নুখুজিলে মানে তাৰপিছত তেখেতে উলিয়াই দিয়া গ'ল তাৰপিছত তেখেতে মানে ঘৰতে দুখিকে আছিলে তাৰপিছত তেখেতৰ পিতৃ জানকীনাথ বোস তেখেত মানে এটা বেৰিষ্টাৰ আছিলে তেখেতে ক'লে যে একো নাই সুভাষ তুমি যোৱা লণ্ডনলৈ যোৱা আৰু ICS পঢ়া তেখেত গ'ল লণ্ডন গ'ল সমুদ্ৰী ৰাস্তাদি আৰু লণ্ডন পালেগৈ আৰু মানে 4 বছৰৰ পঢ়াই তেখেতে 7 মাহতে পুৰা কৰি ল'লে তাৰপিছত এক্সাম দিলে 4th ৰেংক আনিলে আৰু তেখেত ৰেংক হোল্ডাৰ হ'ল তেতিয়া সময়ত মানে তেখেতে নিউজ পেপাৰ চালে যে মানে ইংৰাজসকলে ভাৰতক মানে বহুত মানে অন্যায় কৰি আছিল তাৰপিছত তেখেতে ভাবিলে মই হিহঁতৰ লগতে ইমান আৰামত আছোঁ এফালে আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামীখিনিয়ে বহুত কষ্ট কৰি আছে তাৰপিছত 1921ত তেখেতে ICSৰ পৰা ৰিজাইন দি দিলে আকৌ এইটো সময় একবাৰে নিউজ পেপাৰত পুৰা একবাৰ ছাপি গ'লগৈ ইংৰাজসকলেও দেখিবলৈ হেৰান হৈ গৈছে ICSৰ চাকৰি এৰি দিছে এজন ভাৰতীয় মানুহে সবে গৈ দেখিবলৈ হেৰান হৈ গৈছে গ'ল এইটো প্ৰথমবাৰ হৈছিলে তাৰপিছত যেতিয়া তেখেতে সমুদ্ৰী ৰাস্তাদি আমাৰ ভাৰত আহি আছিল মুম্বাইত তেখেতৰ জাহাজটো পাইছেগৈ তেখেতে জাহাজৰ পৰা নামিছে বহুত সময় মানুহে তেখেতক সন্মান জনাইছে তেখেতে ভাবিলে যে এটা ICSৰ চাকৰি এৰি দিওঁতে ইমান মানুহে মোক সন্মান জনাইছে আকৌ মই আৰু দেশৰ সহায় কৰোঁ তেতিয়া আকৌ সমাজ সেৱা কৰোঁ তেতিয়া মোৰ লগত বহুত সোপা মানুহ থাকিব আৰু মই তেতিয়া ভাৰতখন মই স্বাধীন কৰিব পাৰিম তেখেতে ভাবিলে তেনেকা তাৰপিছত 1928 চনত মানে গান্ধীজী আপোনালোকে গান্ধীজীকটো চিনি পাব গান্ধীজীৰ ওপৰত ভিডিঅ' যে বনাইছিলোঁ তাৰপিছত গান্ধীজীৰ লগত তেখেতে এছ'চিয়েটেড হৈ গ'ল গান্ধী মানে দৰৱ দলত তেখেতে বিলি গ'ল দৰৱ দলত তেখেতে জইন কৰিলে
তাৰপিছত তেখেতে গান্ধীক বহুত সহযোগ কৰিলে এতিয়া সিহঁতৰ মানে বিচাৰটো দিবিলে বিচাৰ তাৰপিছত এফালে মানে তেতিয়া সময় মানে লৰ্ড ইৰউইন আছিলে লৰ্ড ইৰউইনে মানে মহাত্মা গান্ধীক মানে ডমিনেণ্ট ষ্টেটাছটো দি দিলে তাৰপিছত তেখেতে গ'ল কলকাতা অধিৱেশনত তেখেতে ডমিনেণ্ট ষ্টেটাছটো প্ৰস্তুত কৰিলে যে এয়া ডমিনেণ্ট ষ্টেটাছটো যাক যাক লাগে লৈ লওঁ তাৰপিছত এইটো কথাত মানে এয়া সুভাষ চন্দ্ৰ বসুৰ বহুত বেয়া লাগিলে তাৰপিছত তেখেতে ক'লে যে গান্ধীজীক এনেকুৱা হ'লে মানে আমাক ডমিনেণ্ট ষ্টেটাছ নালাগে আমাক অকল পুৰা স্বাধীন লাগিব আমাৰ স্বাধীন ভাৰতটো লাগিব আমাক ডমিনেণ্ট ষ্টেটাছ নালাগে বুলি কৈছিলে তাৰপিছত তেখেতে গান্ধীজীক কৈছে যে ডমিনেণ্ট ষ্টেটাছৰ অৰ্থ আমি নিজৰ চৰকাৰটো নিজে চলাব পাৰিম এনে পলিচি বনাব ব্ৰিটিছ চৰকাৰ কৈছে তেখেতে কৈছে পলিচি বনালেও আমি পালে আৰু চৰকাৰো আমি চলাব পাৰিলে এইটোহে ঠিক হ'ব এনেকৈ ক'লে তাৰপিছত তাৰমানে ইলেকশ্যন এটা হ'ল তাৰপিছত তাৰপৰা গান্ধীজীয়ে চাউথ ইণ্ডিয়াৰ পৰা সীতাৰমণক মাতিলে ইলেকশ্যন লাগিবলৈ তাৰপিছত ইলেকশ্যনটো লাগিলে তাৰপিছত এইফালে সুভাষ চন্দ্ৰ বসুক গান্ধীৰ মানে বহি ধৰি এয়া ইলেকশ্যন লাগিলে তাৰপিছত ইলেকশ্যনত সুভাষ চন্দ্ৰ বস জিতি গ'ল আৰু সীতাৰমণ হাৰি গ'ল তাৰপিছত গান্ধী বহুত দুখ লাগিল তেখেতে মানে সুভাষ চন্দ্ৰ বসুক বৰ প্ৰেছাৰ দিলে যে তেখেতে এৰি দিয়ক কংগ্ৰেছটো তেখেতে তাৰপৰা ৰিজাইন দিয়ক তেখেতে কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলে মানে কংগ্ৰেছৰ প্ৰেছিডেণ্টৰ বিষয়ে মানে ইলেকশ্যনটো হৈছিলে তাৰপিছত তেখেতে কংগ্ৰেছৰ প্ৰেছিডেণ্টৰ পৰা ৰিজাইন দিলে তাৰপিছত তেখেতে ইংৰাজসকলে ধৰিলে তেখেতক মানে জেলত বহুত পিটা গ'ল তেখেতে ভাত নাখাওঁ বুলি ক'লে তেখেতক জবৰদস্তি খুৱাই দিছে তাৰপিছত আকৌ তেখেতক যেতিয়া তেখেত ঘৰলৈ আহিলে তাৰপিছত যেতিয়া তেখেত ঘৰলৈ গৈছে তেতিয়া তেখেতৰ পিছত CID লগাই দিছে দেখিছেনে এয়া কি কৰি দিছে এয়া ইংৰাজসকলে তাৰপিছত তেখেতে এটা টেলিগ্ৰাম এটা লিখিলে আৰু তেখেতৰ বন্ধু মিয়া আকবৰ শ্বাহ পেছাৱৰলৈ পঠালে তেখেত আহিলে ভাৰত আহিলে তাৰপিছত তেখেতে ক'লে মানে তেতিয়া সময়ত মানে World War II হৈ আছিলে তেতিয়া সময়ত দুটা আছিলে এটা এক্সিছ এলায়েন্স আৰু এলাইড পাৱাৰ এক্সিছ এলায়েন্সত মানে ব্ৰিটিছসকল আছিলে মানে ব্ৰিটেইন আছিলে ইংলেণ্ড আছিলে ইংলেণ্ড সোভিয়েট সংঘ তেনেকুৱা আমেৰিকা তেনেকুৱা দেশ আছিলে তাৰপিছত এয়া মানে আকৌ এক্সিছ এলায়েন্সত যে জাপান আছিলে জাৰ্মানী আছিলে ইটালী আছিলে তেনেকুৱা এইখিনি দেশ আছিলে তাৰপিছত তেখেতে ভাবিলে এলাইড পাৱাৰটো ব্ৰিটিছ আছে ভাবিলে দুশ্মনৰ মেৰা দোষ যেনেকুৱা এক্সিছ এলায়েন্সটো এতিয়া দুশ্মন হয় নে নহয় মানে মানে এক্সিছ এলায়েন্সো মানে এলাইড পাৱাৰ এক্সিছ এলায়েন্স মানে দুটা দুশ্মন হয় এইটোতে তেখেতে ভাবিলে তেখেতে এক্সিছ এলায়েন্সত কাৰোবাক মানে কাবাডী সহায় তেখেতে ভাবিলে তেখেতে মানে ৰাছিয়া যাব মানে তেতিয়া হ'ব ৰাছিয়াৰ নাম আছিল ছভিয়েট সংঘ তাৰপিছত তেখেতে ভাবিছিল যে ৰাছিয়া বা চিধা তেখেত জাৰ্মানী পাবগৈ তেখেতে মিয়া আকবৰ শ্বাহক ক'লে তাৰপিছত তৈয়াৰী হ'ল তেখেতে ঘৰত তাৰপিছত তেখেতে যে ৰামজী কলৈ গৈছিলে বনবাস মানে তেখেতে ক'লে যে তেখেতে বনবাস ল'ব তাৰপিছত তেখেতে বনবাস লোৱা বাহিৰে তেখেতে ৰাতি নিজৰ ভতিজা সহায়ৰ পৰা পলাই গ'ল তাৰপিছত পলাই যোৱাৰ পিছত গ'ল ধনবাদত ট্ৰেইন ল'লে পেছাৱৰ পালে গ'ল মিয়া আকবৰ শ্বাহতালে তাৰপিছত মানে ৰাছিয়া যোৱাৰ তৈয়াৰী কৰা গ'ল তাৰপিছত তেখেত ভগতৰাম তৰোৱালক নিজৰ গাইড বনাই পেলাই গ'ল কাবুললৈকে গ'ল তাৰপিছত তেখেতে কাবুলত উত্তম চঞ্জীৰ ঘৰত থাকিলে তাৰপিছত আকৌ তেখেতে ভিজা তৈয়াৰী কৰিলে ৰাছিয়াৰ পৰা চিধা জাৰ্মানী যাবলৈ গ'ল তাৰপিছত তাতে কেনেবাকে বহুত মুস্কিল আছিলে মানে পাবলৈ চবফালে ইংৰাজ আছিলে তেতিয়া সময়ত তাৰপিছত তেখেতে যেনে তেনে কিবা এটা বোলে ভিজা তৈয়াৰী কৰি পেলাই গ'ল পালেগৈ জাৰ্মানী তেখেতে মানে
এডল্ফ হিটলাৰ আপোনালোকে চিনি পাই চাগে মই এডল্ফ হিটলাৰৰ ওপৰত ভিডিঅ' বনাম মানে এডল্ফ হিটলাৰৰ ইমান মুস্কিলি মানে তেখেতে এপইণ্টমেণ্ট ল'লে তাৰপিছত হিটলাৰ আহিলে ক'লে হাই নমস্কাৰ মই হিটলাৰ হয় হেল্ল' মই হিটলাৰ হয় বুলি ক'লে তাৰপিছত ক'লে নমস্কাৰ মই নেতাজী সুভাষ চন্দ্ৰ বোস মই ভাৰতৰ পৰা আহিছোঁ মই আপোনাৰ দি নহয় হিটলাৰৰ পৰা মিলিম তাৰপিছত হিটলাৰটো হেৰাণ হৈ গ'ল মানে তেখেত মানে হিটলাৰৰ বেহৰুপিয়া আছিলে তাৰপিছত তেখেত গ'ল আৰু এজন আহিলে তেখেতে তেনেকুৱা কৰিলে তিনি চাৰিটামান মানুহ আহিলে তাৰপিছত কৈ দিলে তাৰপিছত মানে এডল্ফ হিটলাৰ হেৰাণ হৈ গ'ল ইমান মানুহ তেখেতৰ বেহৰুপিয়া আহি পেলাই গ'ল তেখেতে চিনি কেনেকৈ পালে যে সিহঁত বেহৰুপিয়া হয় যেতিয়া আচল হিটলাৰ গ'ল তাৰপিছত তেখেতে নমস্কাৰ জনালে নমস্কাৰ মই সুভাষ চন্দ্ৰ বোস ভাৰতৰ পৰা আহিছোঁ আৰু মই আপোনাৰ পৰা সহায় খুজিব আহিছোঁ তাৰপিছত এইবিলাক সহায় গ'ল আকৌ তেখেতে মানে তেখেত মানে ইনফ্লুৱেঞ্চ হৈ গ'ল তেখেতৰ পৰা যে তাৰপিছত তেখেতে নিজৰ মানে ইংৰাজসকল জিতা মানে যিমানে ইউথ বন্দী আছিলে তেখেতক দি দিলে আৰু তাৰপৰা আৰম্ভ হ'ল আজাদ হিন্দ ফৌজ তাৰপিছত তেখেতে তাতে বিবাহ কৰিলে জাৰ্মানীতে তাৰপিছত তাতে তেখেতৰ এজনী জীয়েক হ'ল যাৰ নাম দিলে অনিতা বোস এতিয়া অনিতা বোসৰ প্ৰকৃত নাম হয় অনিতা বোস ফ্লাক তাৰপিছত আজাদ হিন্দ ফৌজৰ নিৰ্মাণ কৰিলে তেখেতে তাৰপিছত যেতিয়া তেখেতে ভাবিলে তেখেতে ভাৰতলৈ আজাদ হিন্দ ফৌজ লৈ যাব আৰু যুদ্ধ লাগিব এনে হিটলাৰে কি কৰিলে আপোনালোকে জানে নাই সোভিয়েট ৰাছিয়াতে বম পেলাই দিলে তাৰপিছতো ৰাস্তাখিনি বন্ধ হৈ গ'ল সিহঁতে যাব নোৱাৰিব আকৌ পুলিচতে ধৰি ল'ব তাৰপিছত আকৌ হিটলাৰে তেখেতক এটা ছাবমাৰিন দিলে ছাবমাৰিনটোতে গ'লগৈ তাৰপিছত সিহঁত পাই পেলাই গ'ল ইণ্ডোনেছিয়া পালে গ'ল ইণ্ডোনেছিয়াত পালে গ'ল তাৰপিছত ৰাজবিহাৰী বোস আপোনালোকে ৰাজবিহাৰীটো চিনি পায়ে তাৰপিছত সিহঁতে মানে ইণ্ডোনেছিয়াৰ পিছত জাপান পালে এনে সিহঁতে মানে 4 জুলাই এটা চিনেমা হলত ক'লে যে ইয়াক ৰাজবিহাৰী বোসে ইয়াক আজাদ হিন্দ ফৌজৰ সিহঁতে নেতৃত্ব সুভাষ চন্দ্ৰ বোসক দি দিছে যিবাৰে জাপানতো ভাৰতীয় যুদ্ধবন্দী আছিলে চবকে দি দিলে 8,000টামান সৈনিক হ'ল তাৰপিছত তেখেতে এটা নাম এটা দিলে নাম আছিলে দিল্লী চেলো তাৰপিছত তেখেতে আকৌ হিদেকি তোজকো মানে ইনফ্লুৱেঞ্চ কৰি দিছিলে তাৰপিছত মানে 8,000টামান সৈনিক আছিলে আৰু 8,000 সৈনিক লৈ গৈ পেলাইতো ভাৰতত যুদ্ধ কৰিব নোৱাৰে ইংৰাজসকলৰ সৈনিক আছে বহুত তো সিহঁতে ভাবিলে যে বাকী দেশখিনি যে যেনেকুৱা বাৰ্মা মালয়েছিয়া তেনেকুৱা দেশখিনি যে আমাৰ ভাৰতীয় মানে আছে যিবাৰে দেশ আছিলে চবতে মিলাটা হ'ল 30 লাখটামান জৱান সিহঁতে হমলা কৰি দিলে ছিংগাপুৰ তাৰপিছত বাৰ্মাই এইখিনিলে হমলা কৰি দিলে তাৰপিছত তাতে পৰ্চে পেলাই দিলে আৰু বম পেলাই দিলে আৰু তাত আছিলে যে তোমালোকে কিমান সময় ইংৰাজসকলৰ গোলাম হৈ থাকিবা আমি আকৌ যুদ্ধ লাগিব যুদ্ধ লগা কথা একেবাৰে লিখিবলৈ পত্ৰ লিখিবলৈ পেলাই দিছে তলত সিহঁতে পঢ়ি লৈছে আৰু ভিতৰৰ পৰা কিবা যুদ্ধ আৰম্ভ হৈ গৈছে ভাৰতীয়খিনি যুদ্ধ কৰি দিছে ইংৰাজসকলৰ লগত ভিতৰ পাই তাৰপিছত বনাই ল'লে আজাদ হিন্দ ফৌজ 21 অক্টোবৰ দিনা সিহঁতে একেবাৰে বনালে পুৰা একেবাৰে আজাদ হিন্দ ফৌজটো বনাই হৈ গ'ল 21 অক্টোবৰৰ দিনা 1943 আৰু তাত তেখেতে কৈছিলে যে তুম মুঝে খুন দো মে তুমি আজাদী দুকা মই ভিডিঅ' প্ৰথমতে যে কৈছিলোঁ তুম মুঝে খুন দো মে তুমি আজাদী দুকা তাৰপিছত হ'ল তেনেকাই তাৰপিছত তেখেতে যুদ্ধ কৰি গ'ল আৰু ইংৰাজসকলক হাৰাই গ'ল এনে এটা যুদ্ধত মানে বম পেলাই দিলে ইংৰাজসকলে তাতে বহুসোপা মানে আজাদ হিন্দ ফৌজৰ সিপাহী মানে সৈনিক ঢুকাল বৰ দুখ লাগে এই কথাখিনিত তাৰপিছত আকৌ আমাৰ ভাৰতখন আকৌ হাৰি গ'লগৈ আজাদ হিন্দ ফৌজটো তাৰপিছত তেখেতে ভাবিলে যে USSR লগত এটা নতুন এলায়েন্স বিল্ড কৰিম বুলি ভাবিলে তেখেতে
17 আগষ্ট 1945 মানে সাইগন এয়াৰপৰ্টলৈ তেখেত গ'ল প্লেনত বহি পেলাই তেখেত ওলাল তাৰপিছত পিছতকে আকৌ 18 আগষ্ট 1945 দিনা পেপাৰ খবৰ আহিলে যে ইয়াৰ প্লেনটো যে গৈছিলে ইখত ক্ৰেছ হৈ গ'ল এতিয়া তাৰপিছত এতিয়া বহুত সোপা থিয়ৰি আহিছে তেখেত ঢুকাইছে নে নাই ঢুকুৱা এতিয়া এইটো কথা ভাবিলেই বৰ দুখ লাগে এতিয়া যে তেখেত যে ঢুকাল পুৰা ভাৰতত মানে খবৰটো ফেৰি গ'ল এতিয়া মানুহখিনি বৰ খং উঠিলে সিহঁতে ইংৰাজসকলক বৰ মাৰিছে পিটিছে তেখেতৰ মানে 3টা চিনিয়ৰ লিডাৰ আছিলে পি.কে. চেহগল ছেইদ এবাজ হুছেইন আৰু গুৰবক্স সিং সিহঁতক মানে ইংৰাজসকলে ধৰি পেলাই বহুত পিটিছে মাৰিছে আৰু কথাটো নিউজ পেপাৰটো আহি গ'ল তাৰপিছত মানুহখিনি আৰু খং উঠিলে ইংৰাজসকলক আৰু পিটিব ধৰিলে আন্দোলন কৰিলে ভাৰত চৰো তাৰপিছত আকৌ এইফালে ৰয়েল এয়াৰফ'ৰ্চ ৰয়েল নেভি আৰু মানে ইংৰাজসকলৰ মানে আৰ্মি চবতে মানে আন্দোলন কৰি দিলে আৰু ভিতৰ পৰা মানে ইংৰাজসকলক পিটিব ধৰিলে তাৰপিছত ইবাদ আন্দোলন হ'ল একেবাৰে চব ভয় খাই গ'ল ইংৰাজসকল ভয় খাই গ'ল ভাৰতৰ পৰা সিহঁতে ভাৰতক স্বাধীন কৰিবলৈ ভাবিলে আৰু স্বাধীন কৰিলেও আৰু তাৰপিছত তিতা খবৰ মানে ব্ৰিটিছহঁতৰ প্ৰধানমন্ত্ৰী আছে ক্লিমেণ্ট এটলি তেখেতে আমাৰ ভাৰতৰ ইণ্ডিপেণ্ডেন্সৰ মানে পেপাৰত নিজৰ ছিগনেচাৰ দি পেলাই আমাৰ ভাৰতখন স্বাধীন কৰিছে আৰু আমি এতিয়া সুভাষ চন্দ্ৰ বস মহাত্মা গান্ধী ভগত সিং চৰ্দাৰ বল্লভভাই পটেল আমি এই আৰু বাকী স্বাধীনতা সংগ্ৰামী এই নেতৃত্বতে আমি এতিয়া 1947 চনত স্বাধীনতা লাভ কৰিছোঁ 15 আগষ্ট 1947 চনত লালকিল্লাত আমাৰ ভাৰতৰ স্বাধীনতাৰ পতাকা লেহৰাই গ'ল আমাৰ ভাৰতৰ পতাকাখন এনে এটা দুখৰ কথা আছে সুভাষ চন্দ্ৰ বস আছিলে এয়া আমি এতিয়া প্ৰাৰ্থনা কৰিছোঁ যে তেখেতৰ আত্মাটোৱে সদগতি পাওক আপোনালোকে ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আকৌ এটি নতুন ভিডিঅ' লগ পাম বাই বাই